উঠিছা দাদা উঠিলো মই চাহ বনাই দিছো ৰবা মাজুলী পঢ়াপাতি কেনে চলি আছে তোমাৰ ভালে চলিছে দাদা মই এতিয়া কলেজলৈ যাবলৈ দেৰি হৈছে মই যাওঁ দিয়া যাও Excuse me, ৰবাচোন অলপ কোৱাচোন মোৰ আজি সময় নাই কলেজ যাবলৈ দেৰি হৈছে তোমাৰ নাম কি মোৰ নাম তৰা ঘৰ পিছে ক'ত চেলেঙি গাঁও কোন ক্লাছত পঢ়া বিএ ফাৰ্ষ্ট ইয়াৰ তোমাৰ নাম কি মোৰ নাম ৰিকি তোমাৰ দেখোন মোবাইল আছে ফোন নাম্বাৰটো দিবা নেকি নালাগে দিয়া তৰা মই তোমাক এটা কথা ক'ব লগা আছিল বেয়া পাবা নেকি তুমি নাই কোৱা মানে মই তোমাক বহুদিন আগৰ পৰাই চাই আছিলোঁ বাট ক'ব পৰা নাছিলোঁ যে মই তোমাক ভাল পাওঁ আই লাভ ইউ তৰা তুমি মোক ভাল পাবা নেকি শুনা ৰিকি মোৰ দাদাই গুণ্ডা হয় এইবিলাক কথা দাদা শুনিলে আমাক মাৰি পেলাব কিন্তু মই তোমাক ভাল পাওঁ আই লাভ ইউ বছ বছ কোৱা মোক চব কি হৈছে আমাৰ মাজুলী বেলেগ ল'ৰাৰ কথা পাতি আছিল হয় নেকি বছ নাই নহয় বছ দুবাৰ গৈছে ফোন কৰি কোৱাচোন বছ আমাৰ মাজুলী বোলে বেলেগ ল'ৰা এটাৰ লগত কথা য়েছ বছ অ'কে বছ ঠিক আছে ল'ৰাটোক একেবাৰে ধৰি আনি ইয়াত পিটিব দিছে মাৰিব মাজুলীক লৈ আহিব দিছে আমাৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি আমাৰ ভিডিঅ'বোৰ ভাল লাগিছে লাইক কৰিব তেন্তে